Hello friends, welcome to my YouTube channel Assam blog. আজি এখন ঠাইলৈ গৈ আছো ক'ত গৈ আছো অলপ পিছত গম পাব फ्रेंड्स কৈছিলো যে ক'ত গৈ আছো কম নগাঁও নীলপানী গৈ আছো ইয়াৰ আগতে আপোনালোকে অলপ মটৰ ব্লগিং চাই লওক এতিয়া গাড়ী ৰবলৈ কিবা কিবি লাগে কি কৰিম মানে পেট্ৰল অলপ পেট্ৰল ভৰাই লৈ গৈ আছো পিছত
বাকী তামাম ফালিছে গাড়ী কিন্তু ক'ব লাগিব স্প্লেণ্ডাৰ তামাম ফালিছে তো আহিয়ে পূৰ্ণিগুটাম আহি পালোহি ইয়াতে অলপ ৰখিলোঁ এতিয়া যামগৈ মেইন জেগালৈ যাম ৰাস্তা কোনফালে এফালেদি যাব লাগিব নামি লওঁ নেকি হা নামি যাম এইফালেদি আহিলে আপোনালোকে বাইক লৈ আহিব এখন ব্ৰিজ বনাই আছে সেউজীয়া বতৰৰ মাজে মাজে আমি গৈ আছোঁ মজা লাগিছে চাওক মজা ৰাস্তা বেয়া আছে বেয়া দেই ৰাস্তা বেয়া জাষ্ট অলপ আছে আহি গ'লোঁ এতিয়া অলপ ওপৰলৈ যাব লাগিব বাইক লৈ যাব পাৰিম বাইক লৈ যাম গিয়াৰ কমাই লওঁ গিয়াৰ আহি গ'লো আমি সকলোৱে নীলা পানী আমাৰ ফ্ৰেণ্ডবিলাক আছে ইয়াতে এতিয়া গৈ আছোঁ ওপৰলৈ এতিয়া ওপৰলৈ গৈ আছোঁ বহুত যাব লাগিব বা কিমান দূৰ তো ফাইনেলি আহি গ'লো মেইন ডেষ্টিনেশ্যন চাওক বহুত কষ্ট লাগিছে বা মানুহ আছে বহুত মানুহ আছে I love everything. Fire spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. বহুত মানুহ আছে চাওক বহুত মানুহ আছে ইয়াত জেগাটো বহুত ধুনীয়া ইয়াতে নামিলো এতিয়া গা চা ধুইলো আমি আমাৰ ফ্ৰেণ্ডবিলাক আছে ইয়াতে সব আছে হাই কৰি দিয়া সকলোৱে তো এতিয়া অলপ চুইমিং কৰোঁ একদম ভিতৰলৈ যাবলৈ চেষ্টা কৰিম চাওক কিমান যাব পাৰি
ফ্ৰেণ্ডছ ইয়াতে এটা ঘটনা হৈ গ'ল মানুহে পানীৰ বটল চিপছৰ পেকেট মদৰ বটল এইবিলাক পেলাই একদম লেতেৰা কৰি পেলাইছে সেইকাৰণে ইয়াৰ বাসিন্দাসকলে আমাক একদম হিৰগুটি ধৰি সেইকাৰণে এই ব্লগটো এণ্ড কৰিব নোৱাৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড মোৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব সেইবাৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ বাট ভয় লাগে ইমান যাব নোৱাৰিম ভিডিঅ'টো ইমানে সামৰি মাৰিলোঁ